বা বহিৰে মই দেখোনে বা অসমত পাবাৰে নাই অ খুৰা ক'ৰ পৰা আনছৱা নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি এটি বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে মৌ কেনেকৈ প্ৰস্তুত কৰে। আজি সম্পূৰ্ণ এই ভিডিঅ'টো চালে গম পাব যে লোকেল মৌ কেনে লাগিছে। মৌ কেনে লাগিছে? বঢ়িয়া লাগছে। তুমি খাই চাচোন। অৰিজিনেল মৌ। সাধাৰণতে আমি বজাৰত যিবোৰ মৌ আমি ক্ৰয় কৰোঁ সেইবোৰ অৰিজিনেল নহয়, চেনীৰ হয়। গতিকে অৰিজিনেল মৌ আজি পাৰি আনিলোঁ। কেনেকৈ মৌ আনিলোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে সকলো গম পাব। আহক আজি এই ভিডিঅ'টো উপভোগ কৰোঁ। অ দেউতা এইবিলাক মৌ ক'ৰ পৰা আনছা এই মৌ আজি মই যে দগাঁৱত গৈছিলোঁ, দগাঁৱত তাৰমানে কৌশিক ক্লাবত এখন মৌৰ বাঁহ আছিল। হয় নেকি? এই মৌৰ বাঁহখন এই নলবাৰীৰ এটা মানুহে পাইছি, পাৰি পেলাই তাতে মৌ এনেকৈ মানে আঁকি আছে। ময়ো যাই পেলাই উপস্থিত হ'লোঁ আৰু বহুত মানুহ মই দেখা নাছিলোঁ মৌ বনাওঁ। আমি বজাৰৰ পৰা যে মৌগিলা আনি থাকোঁ সেইগিলাখান অৰিজিনেল মৌ নহয়, এইটোহে অৰিজিনেল মৌ। আমাক আচলতে বজাৰত বেপাৰীগিলাখানে মৌ কিনোতে আমাক ক'ব হয় আৰু মৌটোৰ পৰা বহুত উপকাৰ, মানুহৰ যথেষ্ট উপকাৰ হয়। আৰু আমাৰ মৌৰো বিভিন্ন জাত থাকে, মানে সৰু মৌ থাকে, ডাঙৰ মৌ থাকে। এই আজি পাৰা মৌখন কিন্তু সৰু মৌ হ'লেও ইয়াত তাৰমানে বহুত মৌ আছে। এই মৌ আকচৰীয়া মৌ আজি হৈ গৈছে প্ৰায় 4 লিটাৰমান মৌ। তাৰ পৰাই ময়ো মানে দাদাজনক লগ পাই সুধিলোঁ, দাদাজনে মৌ বিক্ৰী কৰি আছে। মানে 600 টকা কেজি বোলে মৌ। এটা তৈলুক্য দত্তৰ পৰা বটল আনি পেলাই মৌ আঁকব ল'লোঁ। সিহঁতে আগভাগ পাইছি, দাম বেছি সিহঁতে আৰু দিব অলপ টান পাইছি আৰু মন্দিৰ ধ্বজ কটাব তাৰ পৰা আনিছোঁ বাচা। হয় নেকি? বা বঢ়িয়া লাগে, খাইও বঢ়িয়া লাগছে হয়নে? বঢ়িয়া মিঠা। এয়ে অৰিজিনেল মৌ। হয় নেকি? মই দেখাই নাছিলোঁ জীৱনত। আৰু মৌ মানে পালন কৰিও আমাৰ মানে আচলতে যিসকল নিবনুৱাসকল স্বাৱলম্বী হ'ব পাৰে। যিহেতু বজাৰত মৌৰ মূল্য অধিক, গতিকে মৌ পালন কৰিও যে আমাৰ অসমীয়া যুৱক স্বাৱলম্বী হ'ব পাৰি তাৰ এক নিদৰ্শন এই ভিডিঅ'ৰ যোগেৰে আপোনালোকক দেখুৱাইছোঁ। এখেত হৈছে নলবাৰীৰ পৰা আহি এই আমাৰ কামৰূপ জিলাৰ মানে কমলপুৰ সমষ্টিৰ অন্তৰ্গত এই দগাঁও গাঁৱত কৌশিক ক্লাবত লোৱা এই মৌখন পাৰি আনি এই ৰাইজৰ মাজত এনেকৈ তাৰমানে বিক্ৰী কৰি আছে। আৰু ময়ো তাৰ পৰাই 250 গ্ৰাম মৌ ল'লোঁ। আজি আচলতে লগ পাই পেলাই ভাল লাগিল আৰু তেখেতক লগ পাই ইমানেই ভাল লাগিল, মই কেতিয়াও দেখা নাছিলোঁ যে মৌ যে আচলতে এনেকৈ আনে। ৰাইজ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু আপোনালোকে পালে এইবোৰ মৌ লৈ যাব।